Hello student, মোৰ YouTube চেনেল ডেকা মুনীন্দ্ৰলৈ তোমালোকক স্বাগতম জনাইছো। তোমালোকেতো গমে পাইছা এই গিদিন কি কৰিছো ক্লাস 10 ৰ পুনৰ আলোচনাৰ R6 ৰ অংকগিটা কৰি দিছো। আজিও তাৰে অংক কৰি দিম। অলৰেডি তোমালোকৰ 21 নম্বৰ অংকলৈকে কৰি দিয়া হৈছে। আজি তোমালোকৰ 22 নম্বৰ অংকটো কৰি দিম। 22 নম্বৰ অংকটো কি দিয়া আছে? দিয়া আছে 60 cm into 40 cm into 20 cm জোখৰ 25টা সুটকেছৰ কভাৰ তৈয়াৰ কৰিবলৈ 110 cm প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰৰ আৱশ্যক। এতিয়া চোৱা কভাৰ সুটকেছৰ কভাৰ এটা সুটকেছটোৰ কি বুজাব? আয়তীয় ঘনক এটাৰ কি বুজাব? মুঠ পৃষ্ঠকালি বুজাব। এতিয়া কিমানটা সুটকেছ আছে? 25টা সুটকেছ আছে। তাৰ মানে 25 পূৰণ প্ৰতিটোৰে তাৰ মানে মুঠ পৃষ্ঠকালি। এতিয়া এই ক্ষেত্ৰত আমি কি কৰিম? ধৰি লম যে ধৰা হ'ল 110 cm প্ৰস্থযুক্ত x দৈৰ্ঘ্যৰ ডাঠ কাপোৰখনেৰে কি কৰিব পাৰি? প্ৰশ্নত দিয়া থকা জোখৰ তাৰমানে 60 cm into 40 cm into 20 cm জোখৰ 25টা সুটকেছৰ কভাৰ তৈয়াৰ কৰিব পাৰি। এতিয়া চোৱা কৰিব পাৰি। এনেকুৱা ক্ষেত্ৰত কি হ'ল? এতিয়া 25টা সুটকেছৰ কভাৰ তৈয়াৰ মানে কি হ'ব? এই 25টা সুটকেছৰ প্ৰবিষ্টৰ কালি। তেতিয়াহ'লে প্ৰবিষ্টৰ কালি সূত্ৰটো তোমালোকৰতো মনতে আছে 2 into দিক ইনটু প্ৰস্থ প্লাছ প্ৰস্থ ইনটু উচ্চতা প্লাছ উচ্চতা ইনটু দিক এনেকুৱা ধৰণৰ আছিল। আৰু এইটো 110 cm আৰু x দৈৰ্ঘ্যৰ এখন আয়তাকাৰ কাপোৰৰ তাৰমানে এই কালিটো এই 25টা সুটকেছৰ কভাৰৰ কালিৰ সমান হ'ব। তেতিয়াহ'লে আমি এইখিনি এটকে কৰিলোঁ। কি কৰিলোঁ? দিয়াৰ পৰা আমি পাওঁ এই যে 110 আছে 110 cm আৰু 1 cm কি কৰিব? এই 25টা সুটকেছ আছে কাৰণে 25টা পূৰণ 25টা সুটকেছৰ প্ৰবিষ্টৰ কালি। এইখিনি এটকে আমি কেলকুলেশ্যন কৰিছোঁ। কেলকুলেশ্যন কৰোঁতে আমি কি পাইছোঁ তোমালোকে গমে পাইছা? 25 পূৰণ 2 আৰু এইখিনি ইয়াত পূৰণ কৰিছোঁ। পূৰণকেইটা কৰোঁতে এইখিনি পাইছোঁ। তাৰপিছত ডিভাইডেড বাই 110 ইজ ইকুৱেল টু 25 into 2 ইনটু এইখিনি ইয়াত 4400 হ'ব আৰু 110ৰে 4400 কেইবাৰ যায়? 40 বাৰ যাব। তোমালোকেতো গমে পাইছা 40 বাৰ যাব। এনেকুৱা ক্ষেত্ৰত আমি এতিয়া কেলকুলেশ্যন কৰিলে কি পাম? x ইজ ইকুৱেল টু কি পাম এতিয়া? 25 into 40 আৰু এইখিনি ইয়াত কৰিলে আমি কি পাম? 2000। এতিয়া 2000 হ'লে অৰ্থাৎ কি হ'ব? আমাৰ x মানে কিমান পালোঁ? 2000 মানে x মানে আছিল কাপোৰখনৰ দৈৰ্ঘ্য। তেতিয়াহ'লে অৰ্থাৎ কাপোৰখনৰ দৈৰ্ঘ্য হ'ব কিমান হ'ব? 2000 cm। 2000 cm মানে কি? 20 মিটাৰ। এইখিনিয়ে হৈছে তোমালোকৰ অংক। আশা কৰোঁ নিশ্চয় বুজি পাইছা। ইয়াৰে পিছৰ অংকটোৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে ইমানতে এৰিছোঁ। ধন্যবাদ।